তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটি ভ্লগলৈ তো বহুত দিন ভ্লগ দিয়া নাই মানে চেনেলৰ ভাওনা ভিডিঅ' অহা নাই বাৰু ভাওনা চনা নাই হোৱা এইকেইদিন তাকে ভিডিঅ' চিডিঅ' বনোৱা নাই আজি ওলাইছো আমি ঢেকিয়াখোৱা বৰনামঘৰলৈ বুলি তাকে ভাবিলো ভ্লগ তাকে বনাই দিওঁ বহুত দিন ভ্লগ দিয়া নাই আৰু ভাওনা ভ্লগ আহিব বাৰু পূজাত আছে পূজাৰ পিছত ভাওনাই আৰু তেতিয়া ভ্লগ চলগ দি থাকিম তো আজি ঢেকিয়াখোৱা বৰনামঘৰলৈ বুলি ওলাইছো তো যাওঁ বলক আপোনালোকক লৈ যাওঁ লগত বন্ধুসকল এতিয়া আমি ৰৈ আছো সাগৰত মানে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ লগত আহিলোঁ ইহঁতৰ ঘৰত গাড়ী থৈ আহিছোঁ অংশুমান হাই বোলো গৈ আছোঁ আমি যোৰহাট আগতে দেখিছে চাগে মোৰ ব্লগত দুবাৰমান তো আজি আৰু এই অভিজিত যাব অহা নাই ৰৈ আছোঁ তাকে সেই পিনৰ পৰা আহিব সিহঁতি মেচাগৰ চাৰিআলিত ৰৈ আছোঁ তাৰপৰা এতিয়া যাম আৰু ধুনীয়াকৈ দেখাই থাকিম চাই থাকিব বন্ধুসকল আমি কৈছোঁ যে এইটো মঠিয়া চিগা চাৰিআলি আছিল সিহঁতি হৈ আগত ৰৈ আছে এইকেইটা এই ইয়াত ৰৈ আছে আমাৰ লেট হৈ গ'ল অলপ মানে আমাৰতো আগেহে পালেহি ফিলিং হৈ আছে বন্ধুসকল টেংকি ফুল কৰিম আজি টেংকি ফুল বুলি কৈছা কি কৰিলোঁ গাইছ বহুত টকা আছে আমাৰ হয়নে বন্ধুসকল এইপিনে আহি পাই গ'লোহি আমি জাজিৰ ওচৰ ৰাস্তা দিছে নেকি চালিয়াৰ ৰাস্তা পূৰা আমাৰ গৈ আছোঁ মানে অফিচডালত মই উঠি ল'লোঁ সেই তেল ডিপুৰ পৰা এতিয়া ধুনীয়াকৈ দুয়োটাই আহি আছোঁ আৰু সেইকেইটা ক'ৰবাতে থাকি আহিলে পাছ পিনে সিহঁতি আহিব আমি আগত অলপ ৰখি দিব লাগিব একেলগে যাব লাগিব সিহঁতি আহে মানে আমি আগত ইয়াত ৰখি দিম অলপ তো ব'লক এতিয়া আহি আছিলোঁ এইকেইটা পালেহি আহি সিহঁতি থাকি আহিছিল থাকি আহিছিল তাৰপৰা আহিছোঁ ইয়াত ৰখিছোঁ দোকানত পেট্ৰলৰ কিবা লৈছে এইপিনে মাফিয়া বেয়া দিছেও গাইছ চকু মানে উলিয়াই দিছে পূৰা দিছে গাইছ নতুন বাইক পাইছে হাইৱেত হয় ৰুটা দিছে হয় নাই তো এতিয়া এইটো ফিট কৰি লৈছোঁ ধুনীয়াকৈ এতিয়া ভিডিঅ' খাটা আহিব বোকা মাৰিছে বোকা মাৰিলে গাইছ মোৰ পেন অৱস্থা বেয়া বন্ধুসকল আকৌ ৰ'বলগীয়া হ'ল সেইকেইটা আকৌ থাকি আহিলে ক'ৰবাত পূৰা দি আহিছে বছে সিহঁতি আকৌ থাকি আহিলে ৰৈ দিছোঁ সেইপিনে পালোহি আৰু অলপ আছে ঢেকীয়াখোৱা নামঘৰ তো সিহঁতি আহক একেলগে যামগৈ এইপিনে আহিব সিহঁতি অকণমান দেৰি ৰৈ ইয়াতে কিমান দেৰি কৰে সিহঁতি ঐ জলদি আহিব লাগে নাই তুমি তোমালোক কালা 400 আহিছে আমি 120 গাইছ 125 cc বোলে সেইকাৰণে নাযায় বোলে তো এতিয়া নামঘৰলৈ যাওঁ ন নেকি চলো চলো বন্ধুসকল এতিয়া আমি আহি পাই গ'লোহি ঢেকীয়াখোৱা তো ওচৰৰে মানুহ এঘৰত মানে আমাক ধুতি চোৱা পিন্ধি ল'বলৈ বুলি বান্দাতে দি দিছে হয় নাই অংশুমান মানে আমি ইয়াতে গাড়ী থৈছোঁ আমি পিন্ধি লওঁ এতিয়া পিন্ধি মেলি নামঘৰলৈ যাম বলক মোৰ লগত আপোনালোকেও গৈ থাকক ভিডিঅ'টো শেষলৈকে চাই থাকিব ভাল পালে লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব তো কৰি দিব দেই কি কৈছে অংশুমান পিন্ধি ৰেডি এইপিনে আমাৰ অভিজিত অংশুমান আৰু নীলোৎপল এতিয়া গৈ থাকোঁ বলক দেখাই লৈছোঁ আৰু দেখাই আছোঁ মানে কি হ'বগৈ গৈ আছোঁ বলক বন্ধুসকল এয়া পালোহি আৰু নামঘৰৰ ওচৰ এয়া নামঘৰৰ মেইন গেটখন এইটোকে গৈয়ে লওঁ এইটো নতুন ইউটিউবাৰ ইয়াকো ছাপোৰ্ট কৰি দিব অলপ তো বলক এতিয়া সেয়া পালোহি আৰু চাওক এয়া মুখ্য গেট ভিতৰলৈ যাওঁ ভিতৰলৈ দেখাই আছোঁ বন্ধুসকল এতিয়া
এতিয়া আহি গ'লো ধুনীয়াকৈ চাকি ধূপ জ্বলাই হেৰা চেৰা আহিব নাই এনেকুৱা ভাল লাগি গ'ল মোৰ মনটো এইপিনে মানুহ পুৰা ভিৰ আজি অকল এতিয়া এই পুখুৰী পাৰত কাছ চাই আছোঁ কিন্তু দেখাহে নাই কাছ ইয়াত মাছ আছে এইয়া চাং মাছ দেখিছে এইয়া দেখিছে এইয়া খালি এইয়া ভালকৈ আপোনালোকে কেমেৰা দেখিছে নে গম পোৱা নাই খালি ওলাইছে কাছহে দেখা নাই খালি দেই ধুনীয়া ধুনীয়া দোকান আছে মেলা এই লৈ ল পুতলা এটা এই অভিজিত দাই বল লৈ বোলে নিৰুপল কি লোৱা তুমি ল'বলগীয়া নাই অংশ মানে কি ল'বি কয়লা বিজনেছ কৰিব এই বহুত ডাঙৰ মানে হাত থকা মানুহ হ'ব হ'ব চাব লাগে আহিবা প্ৰিয় বস্তুবোৰ ইয়াতে আছে বুলি হয়নে অভিজিত বন্ধুসকল আমি ঢেকীয়া খোৱাৰ পৰা ওলাই মেলি আহিলোঁ এতিয়া হেৰিয়ালৈ আহিছোঁ মইনাপুৰীয়া নামঘৰ ভাগিলৈ আহিছোঁ এইপিনে আমাৰ ই বহিয়ে দিলে মাটিতে পুৰা ভাগৰ লাগিছে এইটোৱে অংশমান এবাৰ ক'লৈ আহিলোঁ বহুত ভগৱানক কিবা এটা পাব হ'লে কষ্ট কৰিব লাগিব কষ্ট কৰিলে ফলটো পাব যেনে লক্ষ্য কৰিছে পেটলে মই কৈছোঁ এইটো কষ্ট বুজিছে আৰু ই পুৰা একদম ৰাইডাৰ তো ব'লক এতিয়া যাওঁ দেখাই আছোঁ তো বন্ধুসকল ব'লক এতিয়া সোমাই যাওঁ মইনাপুৰীয়া নামঘৰ ভাগিলৈ তো এইখন মুখ্য দুৱাৰ আৰু সেইপিনে আগলৈ নামঘৰ ভাগি আছে তো ইয়াত এতিয়া ধুনীয়াকৈ হেৰা চেৰা কাঢ়ি ল'লোঁ কাঢ়ি পিনে আহি গ'লোঁ চাকি জ্বলাবলৈ চাকি জ্বলোৱা জেগাটো কিন্তু বহুত ডাঙৰ দেই ঢেকীয়াখোৱা নামঘৰতকৈ অলপ ডাঙৰ মানে ইয়াত ধুনীয়াকৈ জ্বলাই মেলি লৈ এতিয়া ওলাই আহিলোঁ খাবলৈ আমি হোটেলত ভাত খাব আহিছোঁ মোৰ মোবাইলটো চুব নিদিয়ে কাঢ়িছে মোৰ পৰা মোবাইলটো চুব নিদিয়ে পেট্ৰলৰ ফোন চাৰ্জ নাই ফোনটো চাৰ্জ দিব গ'লি এইটো নীলোৎপল তাৰপিছত এয়া আমি খাব আহিছোঁ এখন হোটেল প্ৰমোশ্যন মাৰি দিছোঁ হোটেলখন আহিব আপোনালোকে খানা ভাল দিয়ে লক্ষ্য ইমানটো বহুত আমি কষ্ট কৰি আহিছোঁ বহুত বন্ধুসকল এতিয়া অলপ খাই লওঁ বুলি ৰখিছোঁ খাই বৈ লওঁ অংশমান এতিয়া ব্লগিং কৰিব আমাৰ এতিয়া চাই দিব মোক ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ মানে লক্ষ্য মানে মোক ব্লগিং চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ নাই ইয়াৰ মানে মোৰ মানে মই বন্ধুসকল তো হেৰি মইনাপুৰীয়া নামঘৰলৈ আহিছিলোঁ যেতিয়া অকণমান দূৰতে নিমাতী ঘাট আছে তাকে ভাবিলোঁ অলপ সোমাই যাওঁ চাই থৈ যাওঁ ব্ৰহ্মপুত্ৰখনকে হয় নাই নিৰুপল চাই থৈ যাওঁ আহিছোঁ যেতিয়া চব এবাৰ মাৰি গৈছোঁ ফেৰীত উঠি মাজুলীৰ পৰা আহোঁগৈ নি ভাবিছোঁ হেৰি ফেৰীত উঠি চাকৰি কৰা গীতটোকে গাই তুনি ভাইৰেল হওঁ নি আমিও বোলো নে কি ৰাংগাদাক লগ পাই গ'লে ভাওনা পেট্ৰল আহি পিনে গৈছে তো এতিয়া ইয়াতে অলপ ৰখি মেলি যাম আৰু চাই থাকক ব্লগটো এতিয়া শেষ নকৰোঁ ৰখিবলৈ বুলি হয় নাই নিৰুপল এতিয়া গাব মাজুলীৰ এজনী গাবা নাই অঁ সেইদিনা আমাৰ অভিজিত দাই গালে এয়া চব ব্ৰহ্মপুত্ৰ বুলি মাউণ্ট এভাৰেষ্ট উঠিছে বোলে আমাৰ অংশ মানে মাউণ্ট এভাৰেষ্ট উঠিছে সি মাউণ্ট এতিয়া শুয়ে দিলে ভাতটো খাই আহি তাৰ পেট্ৰল দাই মানে পুৰা মাৰি আছে বেয়া বস্তু নহয় দেই এইটো কি খাইছে কৌলা খাই আছে তো ভিউটো চাব ৰ'ব গাইজ চিনেমেটিক এটা বহাই দিম বাৰু যদি বনাওঁ মই মানে মানুহটো এলেহুৱাটো নবনাবলৈ গাইছ এৰি থৈ যায়গৈ বোলে কি হ'ব এতিয়া এইটো এৰি থৈ যায়গৈ গাইছ কি হ'ব মোৰ লগত গাইছ গাইছ বাই 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 গাইছ গ'লগৈ মই অকল থাকিব লাগিব গাইছ বন্ধুসকল এইপিনে আহি আছিলোঁ নিমাতী ঘাটৰ পৰা ওলাই মেলি তাৰপৰা ৰাস্তাতে দেখিলোঁ ইয়াত তিয়কৰ ওচৰত গাড়ী জুই লাগিলে মানে তেল গাড়ী কিবা এক্সিডেণ্ট হ'ল বোলে এক্সিডেণ্টৰ জুই লাগি গ'ল পুৰা জ্বলি আছে ৰাস্তাতে তাৰপৰা ফায়াৰ ব্ৰিগেড আহি নুমুৱাত লাগি গ'ল মানুহো পুৰা একদম ৰখি গ'ল মানে বহুত দেৰি ৰ'বলগীয়া হ'ল ইয়াতে
আৰু গৈ থাকোঁতে আমাৰ আন্ধাৰে হ'ব সোনকালে পুৰা ডাঙৰ বৰষুণ পাই গ'লোঁ এতিয়া তেতিয়া অৱস্থা বেয়া ইও তিতিলে পুৰা তো পুৰা ডাঙৰ বৰষুণ চাওক এতিয়া ঘৰ পাবলৈ বহুতো আছে ঘৰ পাবলৈ কি হ'ব এইবিলাক চিংৰা মাৰি আছে পুৰা গৰম তো আজি ঘৰত যাবলৈ আছে তো বন্ধুসকল ফাইনেলি আহি নাজিয়া পালোহি দেই পুৰা সেইপিনে আমাৰ মালিক মানে আমাৰ লগৰ এটা আজি বাৰ্থডে আছে উপায় নাই নাহো ক'লোঁ হ'লেও আহিবলগীয়া হ'ল আৰু এইপিনে এইকেইটা ৰাতি 8টা বাজিলে গাইছ হ'লেও মাতিছে এতিয়া যাব লাগিব আমি আশা দি চলোঁ তাক যাম বুলি তো এতিয়া গৈ লওঁ তাত গৈ মেলি ব্লগটো শেষ কৰিম আৰু বাই বাই কাজ ভাই ঘৰ পাই গ'লোঁ গাইছ বাৰ্থডে ফালটো নে কি লাষ্ট কৰিছে বাৰ্থডে বয় লাষ্ট কৰিছে যদি ব্লগ নবনাওঁ গাইছ বাই বাই মানে আৰু ভিডিঅ' বনোৱা নহ'ল একদম 1% চাৰ্জত ঘৰ আহি পাইছোঁহি আমাৰ চাৰ্জত লগাই দিলোঁ তো এতিয়া পূৰা টোপনি হৈছে এতিয়া শুই দিওঁ আৰু 10টা 11টা মানে বাজিব হ'ল তো বাই বাই ঘৰ 9টাতে পালোহি বাৰু মোবাইলটো চাৰ্জত লাগি আছে